হাই ওয়েলকাম টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি আপোনালোকে চাই গম পাইছে চাগে মই আৰু মোৰ সিস্টাৰ আজি আমি চাওমিন চেলেঞ্জ কৰিম। আৰু চাওমিনটো ভয় কৰি আছা নেকি? তো আমি ইয়াত মানে হাফ কেজি চাওমিন আনিছিলোঁ। তো হাফ কেজি চাওমিন আৰু ইয়াত মানে স্পাইচি দিলোঁ আৰু লগত আছে 4টা ভোট জলকীয়া। তো ইয়াত কাটি লোৱা হৈছে। তো আৰু 2টা গ্লাছ কোক আছে। তো লগত এইখিনি আছে। তো আমি মানে খাই পেলাই চেলেঞ্জ কৰিম কোনে জিতে। আৰু যোনে জিতিব তাৰ কাৰণে কি আছে 500 টকা আৰু এয়া তাইৰ 500 টকা মোৰ 500 টকা কিন্তু জিকাৰ পিছত দিব লাগিব। 500 টকা দুটা মিলাই 1000 যোনে জিতিব সি 1000 পাব। ইয়াত পইচাটো ৰাখি দিলো। এতিয়া আমি ভোট জলকীয়াটো মিক্স কৰি লওঁ। তোমাৰ লৈ লোৱা এইকেইটা আৰু মই এনো জলকীয়া বহুত কম খাওঁ আৰু এইটো যিহেতু চেলেঞ্জ হয় তো ভোট জলকীয়াটো মিক্স কৰি ল'লোঁ আমি। মিক্স কৰি পেলাই ভোট জলকীয়া কিন্তু এটাও থাকিব নালাগিব। আৰু এইখিনি এতিয়া আমি খাব লাগে। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো পাবলৈতো খাবতো লাগিবই। একদিন খালে একো নহয়। চ' এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। জ্বলা 1000 like एक पोच भूत जलकिया 4 piece 4 piece my god बहुत जला ভোট জলকীয়া এটাও থাকিব নালাগিব। চ' গাইজ এয়া এটা ভোট জলকীয়া আপোনালোকে চাবলৈ পাইছে। মই দিছোঁ খাই আছোঁ। এটা জলকীয়া কামুৰি দিলোঁ। কামুৰিটো খাব লাগিব না, দি নিদিলে নহ'ব। বহুত জ্বলা লাগিছে। এক পোচ ভোট জলকীয়া খাম, কমপ্লিট কৰিম। ভোট জলকীয়া এটাও থাকিব নালাগিব। আমাৰ চেলেঞ্জটোৱে হ'ল ভোট জলকীয়া। চ' আমি মানে স্পাইচি নোখোৱা মানুহ। তো আজি মানে আপোনালোকক চেলেঞ্জটো দেখুৱাম বুলিয়ে স্পাইচি খাইছোঁ। খাই দিছোঁ। তুমি কোৱা তোমাক কোনে খাবলৈ মানা কৰিছে? 1000টো ময়ে পাব লাগিব, সোনকালে খাব। ক'লে আৰু হৈ গ'ল নেকি? ফাৰ্ষ্টতে ভাইটিয়ে হাঁহি আছে। খাই পেলাই কিন্তু জ্বলাটো কেনেকুৱা লাগিছে সেইটো গম পাইছোঁ। পানীৰে ধোৱা ওলাই আছে। আপোনালোকে দেখি পোৱা নাই কিন্তু মই ফিল কৰি আছোঁ। জ্বলা লগা নাই। তাতে ইমানখিনি চাওমিন খাবলগীয়া হৈ আছে। পেট ভৰি গ'ল। ভোট জলকীয়া বহুত ডাঙৰ ভুল কৰিলোঁ। অৰ্থাৎ কিন্তু এইটো জলকীয়া লাগি গৈছে বহুত জ্বলা। इसके लिए झुकेगा नहीं। झुकेगा नहीं साला। पेट भर गल। Speed the best. Akhirnya, buat jolok ya.
ইমান খাই আছো 3 পিচ হৈ গ'ল মোৰ 2 পিচ হৈছে কি হ'ল 5 টকাটো পাম নে মই লগত ভোট জলকীয়া ওপৰেদি দিয়া আছিলে গাইজ কিন্তু লগত আকৌ আৰু কেঁচা জলকীয়াও দিয়া আছিলে এয়া কেঁচা জলকীয়াখিনি বহুত জ্বলা আৰু এইখিনিও লগত দিয়া আছিলে চ' সেইকাৰণে বেছি জ্বলা হৈছে কিন্তু আমাৰ চেলেঞ্জটোৱে আছিল হাফ কিলো চাওমিন উইথ স্পাইচি লগত ভোট জলকীয়া লগত জ্বলা কম লাগিছে তোমাৰ কিয় কি তোমাৰ কম শেষ হৈছে মোৰ বেছি শেষ হৈছে মোৰ জ্বলা বেছি লাগিছে ফাইনেলি ভোট জলকীয়া শেষ মোৰ চাওমিনো শেষ হৈ গৈছে মোৰ আৰু যোৱাই নাই কিন্তু কোকটোৱে অকণমান সঁহাৰি দিছে চাওমিনটো মই বনাইছোঁ তুমিতো নকৰা কেনেকুৱা হৈছে চাওমিনটো ভাল হৈছে চ' ফাইনেলি মই উইনাৰ চাবলৈ পাইছোঁ বহুত জ্বলা লাগিছে আপোনালোকে দেখিব পাইছে মই শেষ কৰি দিছোঁ মই আগতে শেষ কৰিলোঁ চ' উইনাৰ মই মোৰ কোকো শেষ মোৰ পাছৰ নহ'ব 1000 চেলেঞ্জ আছিলে ত' মই 1000 পাম বহুত জ্বলা লাগিছে তো মই ইমানখিনি কষ্ট কৰিছোঁ সেইটো কাৰণে মই 5 টকা পাব লাগে নে নাই আপোনালোকে কওকচোন মই গোটেইখিনি খাই দিলোঁ আৰু মই আগতীয়াকৈ খালোঁ এই 1000 টকাৰ পৰা মোক কিবা এটা কিনি খুৱাব লাগিব চ' এতিয়া 1000টো মই পাই গ'লোঁ আৰু কোকো মই শেষ কৰিলোঁ আৰু জ্বলাও বহুত খালোঁ চ' ফ্ৰেণ্ড ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই